জয়সাগৰ পুখুৰীটো কোনজন আহোম স্বৰ্গদেৱে খন্দুৱাইছিল? ৰুদ্ৰসিংহ, শিৱসিংহ, চন্দ্ৰকান্ত সিংহ, জয়ধ্বজ সিংহ। শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? মাজুলী, গুৱাহাটী, শিৱসাগৰ, হাজো। শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। আৰ্থ টুইন বুলি কোনটো গ্ৰহক জনা যায়? অৰ্থাৎ পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক জনা যায়? বুধ গ্ৰহ, বৃহস্পতি, শুক্ৰ গ্ৰহ, শনি গ্ৰহ। শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক আৰ্থ টুইন বুলি জনা যায়। অসমৰ কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়? হাজো, পুৱামক্কা, চৰাইদেউ, মাজুলী। শুদ্ধ উত্তৰটো হৈছে চৰাইদেউক অসমৰ পিৰামিড বুলি জনা যায়। ঘিলাজাৰী ঘাটৰ সন্ধি বা চুক্তি কাৰ কাৰ মাজত হৈছিল? জয়ধ্বজ সিংহ আৰু ৰামসিংহ, লাচিত বৰফুকন আৰু মোগল, জয়ধ্বজ সিংহ আৰু মীৰ জুমলা, লাচিত বৰফুকন আৰু ৰামসিংহ। শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহ আৰু মীৰ জুমলা। কোনজন আহোম ৰাজত্বকালত অসমত প্ৰথম হক-যুগ আৰম্ভ কৰিছিল? চুহুংমুং, প্ৰতাপসিংহ, চুকাফা, চুডাংফা। শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। চাকা এৰাটো কনিষ্ক ৰাজত্বকালৰ পৰা আৰম্ভ হৈছিল আৰু অসমত চুহুংমুঙৰ ৰাজত্বকালত আৰম্ভ হৈছিল। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ৰংমন, সেউতী, ল'ৰা-বন্ধু, ভাইটি। শুদ্ধ উত্তৰটো হৈছে ল'ৰা-বন্ধু। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ভানুমতী, মোৰ জীৱন সোঁৱৰণ, বনফুল, অলকানন্দা। শুদ্ধ উত্তৰটো হৈছে মোৰ জীৱন সোঁৱৰণ। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? শুৱালকুছি, মাজুলী, নলবাৰী, হাজো। শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়, যি বয়নশিল্পৰ বাবে বিখ্যাত এখন ঠাই। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ভামটি, মিৰি জীয়ৰী, ভানুমতী, পিতা-পুত্ৰ। শুদ্ধ উত্তৰটো হৈছে ভানুমতী।